নমস্কাৰ, মই গৌতম বৰুৱা আৰু আজি এই ভিডিঅ'টো বনোৱাৰ এটা উদ্দেশ্য এইকেইদিন আপোনালোকে দেখি আছে ফেচবুকত সকলোতে ভাইৰেল হৈ আছে কোনে কেনেধৰণে ধুনীয়া ডিজাইন দি নাম বনাব পাৰে আৰু মোৰ যিটো পেজ আছে জোনাক আৰু সেই পেজটোলৈ বহুত ৰিকুৱেষ্ট আহি আছে বনাই দিবলৈ যিমান পাৰোঁ বনাই দিছোঁ সকলোকে কিন্তু এতিয়া বহুত ৰিকুৱেষ্ট আহিছে সেইবাবে ভাবিছোঁ মই আপোনালোকক কেনেধৰণে বনাই সহজ উপায় হিচাপে আপোনালোকক এটা এপছৰ বিষয়ে দেখুৱাম আৰু কেনেধৰণে বনাব লাগে ভাল ধৰণে মই দেখুৱাই দিম গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডসকললৈকো শ্বেয়াৰ কৰি দিব ধন্যবাদ প্ৰথমে আমি প্লে ষ্ট'ৰ অ'পেন কৰিলোঁ প্লে ষ্ট'ৰ অ'পেন কৰি আপোনালোকে তাত টাইপ কৰিব লিখন বাংলা এইটো দেখিবলৈ পাইছে এইটো ওপৰত ওলাই গৈছে এপছটো অ'পেন কৰিব অলৰেডি মোৰ ইনষ্টল কৰি থোৱা আছে এতিয়া মই অ'পেন কৰিম অ'পেন কৰিলত এয়া আপোনালোকে দেখিবলৈ পাইছে যিকোনো ধৰণৰ ইমেজ গেলাৰীৰ পৰা ল'ব পাৰে অনলাইনৰ পৰা ডাউনলোড দি ল'ব পাৰে মই অ'পেন কৰি লৈছোঁ ইয়াৰ কোনোবা এখন ইমেজ আপোনালোকক দেখাম ক্ৰপ কৰি ল'ব পাৰে ক্ৰপ কৰি নল'বও পাৰে আপোনালোকে এতিয়া এনেকৈ টাইপ কৰিব লাগিব মই আপোনালোকক দেখাই দিছোঁ এনেই দেখাই দিছোঁ আপোনালোকক আমি অসমীয়া যিটো পজিশ্যনত ল'ব বিচাৰে আপোনালোকে তেনেধৰণে ল'ব পাৰিব ফ্ৰণ্টটো আপোনালোকে ডাঙৰ কৰিব পাৰিব সৰু কৰিব পাৰিব দেখিছে কালাৰ চেঞ্জ কৰিব পাৰিব ইয়াত বিভিন্ন ধৰণৰ কালাৰ আছে দেখিছে ৰেড কালাৰ হৈ গৈছে আৰু ইয়াত আপোনালোকে বল্ড কৰিব পাৰিব আণ্ডাৰলাইন কৰিব পাৰিব এয়া চাওক এতিয়া ফ্ৰণ্ট আখৰৰ ষ্টাইল চেঞ্জ কৰি দিব পাৰি ইয়াত বিভিন্ন ধৰণৰ ষ্টাইল আছে ইয়াত নিশ্চয় বুজিব পাৰিছে আৰু বিভিন্ন ধৰণৰ এপছ আছে যিটো এপছত আপোনালোকে ফ্ৰণ্টবিলাক ডাউনলোড দিব লাগে কিন্তু এই যিটো এপ সেইটোত আপোনালোকৰ ফ্ৰণ্টবিলাক ডাউনলোড দিব নালাগে ইয়াত শ্বেডো দিব পাৰিব বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিব পাৰিব বিভিন্ন কালাৰ দি বিভিন্ন অপশ্যন আছে ইয়াত টেক্সটৰ বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিব পাৰিব এয়া দেখিবলৈ পাইছে বেকগ্ৰাউণ্ড ব্লেক হৈছে এতিয়া সেভ কৰি তেনেদৰে বনাব পাৰিব আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়া সকলোৱে গম পালে ধন্যবাদ